Hello viewers, আশা কৰো সকলো কুশলে আছে। মই এটা সৰু ক্লিপ লগাই দিছিলো চালেনে এখন স্কুলৰ পৰিবেশ মোৰ ঘৰৰ নিচে কাষতে প্ৰত্যেকখন প্ৰি স্কুলত আছেকে ৰাতিপুৱা এনেকুৱা পৰিবেশৰ সৃষ্টি হয় আপোনালোকে মন কৰিছেনে বাৰু মই ৰাতিপুৱা পাকঘৰত ভাত বনাই থাকোতে এই সময়খিনিত মানে ইমানেই বেছি ল'ৰা ছোৱালীবিলাকে কান্দে কিছুমানে কান্দি লেবেজান হৈ যায় মোৰ খুব দুখ লাগে কিছুমান গাৰ্জেন্টে কিন্তু জোৰ জবস্তি স্কুলৰ কেম্পাছত সোমোৱাই দিয়ে হাঁহি ঘৰলৈ গুচি যায় মোৰ কিন্তু সেই পৰিবেশটো দেখি ৰাতিপুৱা খুব বেয়া লাগে চাৰিওফালে কেৱল কান্দুনৰ ৰুল কিয় বাৰু এনেকুৱা হয় আসলতে এনেকুৱা হোৱা উচিত নে বাৰু জীৱনৰ প্ৰথম আদিপাঠ শিকিবলৈ যিখন অনুষ্ঠান লৈ যায় সেই শিশুটো আসলতে কান্দি যোৱাটো জানো উচিত সেই শিশুটো আসলতে হাঁহি যাব লাগে কাৰণ আদিপাঠ শিকা সেই অনুষ্ঠানটোত যদি প্ৰথমেই ভয় আৰু কান্দি যাবলগীয়া হয় তেনেহলে সেই শিশুটিয়ে কি শিক্ষা গ্ৰহণ কৰিব আৰু শিক্ষাৰ প্ৰতি সিহঁতৰ আগ্ৰহটো জন্মিবনে বাৰু নিশ্চয় নজন্মে আৰু মই এটো কবলৈ নাযাওঁ যে প্ৰত্যেকখন আজিকালি প্ৰি স্কুলে খুব ধুনীয়াকৈ সুসজ্জিত আৰু ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ তেওঁলোকক বহুখিনি বস্তু তেওঁলোকে ৰাখে তাৰ মাজতো কিন্তু বহুত বাচ্চাই কান্দি অটকাৰ হৈ যায় আৰু সেই পৰিবেশটো মই ৰাতিপুৱা সদায় পাওঁ আৰু সেইখিনিতে মই মোৰ অভিভাৱকসকলক মই আজিৰ সমাজৰ অভিভাৱকসকলক ক'ব বিচাৰো যে তেওঁলোকৰো কিছুমান কৰ্তব্য আৰু দায়িত্ব আছে যে শিশুটিয়ে যাতে প্ৰথম আদিপাঠ শিকিবলৈ যিটো অনুষ্ঠানলৈ যায় সেই অনুষ্ঠানটোৰ প্ৰতি যাতে সিহঁতৰ অনিহা নাহে সিহঁতৰ ভয় নাহে সেইখিনি কাম কৰিবলৈ আমিও তেওঁলোকক সহায় কৰিব লাগিব কাৰণ কি জানেনে যেতিয়া সিহঁতি এইদৰে আতাহ পাৰি কান্দিব সিহঁতৰ শাৰীৰিক মানসিক সকলো ক্ষেত্ৰতে বিকাশৰ ক্ষেত্ৰত বাধা আহি পৰিব আৰু সিহঁতি কি হ'ব ভৱিষ্যতে পঢ়াৰ প্ৰতি সিহঁতৰ লাহে সৰু কালৰ পৰাই অনিহা আহিব বহু শিশুৱে এইদৰে কান্দে মই পাইছো মোৰ ছোৱালীজনী কিন্তু কনা নাছিলে সিহঁতে হাঁহি স্কুল গৈছিলে কাৰণ কিয় জানেনে মই সিহঁতক স্কুললে এডমিশন দিয়াৰ 6 মাহ মানৰ আগৰ পৰাই প্ৰেক্টিছ কৰাইছিলো স্কুল যোৱাটো আপোনালোকেও সেই টিপছ কিটা গ্ৰহণ কৰিব যেতিয়া স্কুল যাবৰ উপযুক্ত হ'ব তাৰ 6 মাহ মানৰ আগৰ পৰা আপোনালোকে তাৰ মন পছন্দৰ এটা ধুনীয়া বেগ আনি দিব এটা টিফিন আনি দিব এটা পানী বটল আনি দিব আৰু তাক বুজাব যে আমি এনেকৈ স্কুললৈ যাম সৰু বাচ্চাবিলাক কেনেকৈ ধুনীয়াকৈ স্কুল যায় ধুনীয়া ইউনিফৰ্ম কৰি কেতিয়াবা প্ৰেক্টিকেলি সিহঁতক লৈ যাব বেলেগ এখন স্কুললৈ আৰু দেখুৱাব যে চোৱা সব হাঁহি স্কুল গৈছে ইয়াত ইমান ভাল ধুনীয়া টিফিন খাবলৈ দিয়ে এনেকৈ সিহঁতক মোটিভেট কৰিব আৰু কি কৰিব স্কুললৈ পঠিয়াওঁতে সিহঁতি ভাল লগা এটা টিফিন সিহঁতক বান্ধি দিব আৰু ক'ব যে এই স্কুলত গৈ এইটো তোমালোকে খাবাগে মই সেইবুলি জাংক ফুড দিবলৈ কোৱা নাই হেলদি ফুডো আজিকালি খুব ধুনীয়া ৱেত বনাই পেলাই দিব পাৰি শিশুটোৱে যাতে খাই ভাল পায় তেনেকুৱাকৈ দিব আৰু স্কুলখনৰ লগত এডজাষ্ট হ'ব পৰাকৈ আপোনালোকে মাজে লৈ যাব স্কুলত থৈ নাহিব আকৌ লৈ আহিব তেনেকৈ সিহঁতক মোটিভেট কৰিব লাগিব মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব আৰু স্কুলখন ভাল পোৱা কৰিব লাগিব সেইখিনি আমাৰ পিতৃ মাতৃৰ কিন্তু বহুখিনি দায়িত্ব থাকে আৰু যদি তেতিয়াও হোৱা নাই তেতিয়া আপোনালোকে শিক্ষয়িত্ৰীৰ লগত কথা পাতিব যে তাৰ সমস্যাটো হৈছে কি কিন্তু কেতিয়াও এনেকৈ জোৰ জবৰদস্তি ইমান কান্দা কৰি পেলাই এখন অনুষ্ঠানলৈ নপঠিয়াব কাৰণ শিশুটোৰ শাৰীৰিক মানসিক সকলো ক্ষেত্ৰতে ইয়াত বাধা আহি পৰে আসলতে আপোনালোকে 6 মাহ মানৰ আগৰ পৰা যেতিয়া সিহঁতক পজিটিভলি শিক্ষা অনুষ্ঠানৰ প্ৰতি মোটিভেট কৰিব সিহঁতি ভাল লগা বস্তুটো আনি দিব বেলেগ ল'ৰা ছোৱালীয়ে কেনেকৈ যায় দেখুৱাব আৰু শিক্ষা অনুষ্ঠানত খুব এটা ধুনীয়া পৰিৱেশ সিহঁতক বুজাই থাকিব ভিডিঅ' দেখাব আজিকালিতো বহুত সুবিধা ইউটিউবটো মেলিলে সকলো ওলাই যায় তেনেকৈ দেখুৱাই লাহে মোটিভেট কৰিব কালাৰফুল কিতাপ আনি দিব মোটিভেট কৰি তাৰ সমস্যাটো কি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কিহৰ কাৰণে সি ভয় খাইছে স্কুললৈ যাবলৈ বিচৰা নাই তেতিয়াহে সি মোটিভেট হ'ব আৰু তেতিয়াহে আপোনালোকে স্কুললৈ পঠিয়াব কেতিয়াও এনেকৈ জোৰ জবস্তি কন্দা কৰি আসলতে মই ভাবোঁ স্কুললৈ পঠিয়াটো উচিত নহয় কাৰণ খুব সৰু বয়সৰ পৰাই কোমল বয়সৰ পৰাই তেতিয়া তাৰ সেই শিক্ষা অনুষ্ঠানৰ যিটো ফবিয়া সেইটো মনত কিন্তু থাকি যাব ডাঙৰলৈকে মই এইখিনিকে আজি ক'লোঁ এটা সৰু ভিডিঅ' বনাইছিলোঁ ৰাতিপুৱা এই হুলস্থুলীয়া পৰিৱেশটো দেখি কান্দোন দেখি মোৰ মনটো বেয়া লাগিলে ময়ো ভাবিলোঁ ময়ো শ্বেয়াৰ কৰোঁ কাৰণ মোৰ ছোৱালী দুজনী কেতিয়াও তেনেকৈ কনা নাছিলে সিহঁতি সদায় স্কুল যাম বুলি বিৰাট এক্সাইটেডহে হৈ আছিলে কিয় নাজানো ময়ো সিহঁতক বহুত বেছি এফৰ্ট দিয়া নাই কিন্তু মই 6 মাহ মানৰ আগৰ পৰা সিহঁতক দেখুৱাইছিলোঁ ৰাতিপুৱা মই লৈ যাওঁ ল'ৰা ছোৱালীবোৰ স্কুললৈ যে যায় ধুনীয়াকৈ সাজি কাচি বেগ লৈ সিহঁতক দেখুৱাওঁ আৰু মোটিভেট কৰাওঁ যে চোৱা এনেকৈ ল'ৰা ছোৱালী স্কুল যায় গতিকে সিহঁতি ভাল পাইছিলে আশা কৰোঁ আপোনালোকো উপকৃত হ'ব যিসকল গাৰ্জেণ্টে ল'ৰা ছোৱালী স্কুললৈ পঠিওৱাত সমস্যাৰ সৃষ্টি পাইছে আহিছোঁ তেনেহ'লে আজিলৈ ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ